হে বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজি আকৌ নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিছোঁ। যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰিব। আৰু আপোনালোক যদি মোৰ চেনেল নতুন হয় তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। তেতিয়া আপোনালোকে মোৰ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই থাকিব। আৰু সেইদিনা আছিল আমাৰ মংগলদৈ কলেজৰ সাপ্তাহিকৰ সাংস্কৃতিক শোভাযাত্ৰা। আৰু বিষয়টো আছিল উত্তৰ পূৰ্বাঞ্চলৰ বাৰে বৰণীয়া কলা সংস্কৃতি, আৰু এডুকেশ্যন বিভাগৰ আছিল অসমীয়া পথাৰৰ কৰ্ম সংস্কৃতি দেখুওৱা। আৰু মই আছিলোঁ এডুকেশ্যন বিভাগৰ ছাত্ৰী, গতিকে মই আপোনালোকক এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে, আৰু শেষ কৰাৰ পিছত আপোনালোকৰ কেনেকুৱা লাগিলে ভিডিঅ'টো চাই কমেণ্ট কৰি মোক জনাব নাপাহৰিব কিন্তু। বলক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। যাও কিছু কথা প্ৰেমৰ ভাষা সাঁচি থোৱা বহু আগৰে পৰা অনুমতি হ'লে তোমাৰ উঠি যাব মোৰ মনৰে পৰা শৰতৰ প্ৰতিটো সন্ধিয়া তোমাৰেই নাচো তোমাৰ হাঁহিতে জীৱন এহেজাৰ অনুভৱে তোমাৰ এই হৰণ জোনাকী সন্ধিয়াৰ হেমেকাই মন উজাগৰি নিশা। এইটো এডুকেশ্যন ডিপাৰ্টমেণ্টৰ আৰু পথাৰৰ কলা সংস্কৃতি দেখুৱাইছিল। ধান কাটিব যোৱা, চাহ দিব যোৱা, কাতি বিহু, মাছ মাৰিব যোৱা, সেইসমূহ দেখুওৱা হৈছিল এডুকেশ্যন ডিপাৰ্টমেণ্টে। আৰু মই হোষ্টেলত আছিলোঁ বাবে হোষ্টেলৰ পৰা গৈছিলোঁ। আৰু আমি আছিলোঁ হাজং, তিৱা, সোণোৱাল কছাৰী, ঝুমুৰ, বিহু, মিচিং, এই সকলো জনগোষ্ঠীৰ ড্ৰেছ পিন্ধি সেইসমূহ হৈ আমি গৈছিলোঁ। কিন্তু আমি প্ৰথমত আছিলোঁ বাবে ভিডিঅ' কৰা মানুহ নাছিলে, সেইবাবে দিব নোৱাৰিলোঁ আমাৰ ভিডিঅ'টো।
অনুভৱী তোমাৰি হৰণ জোনাকী সন্ধিয়াৰ সেমেকাই মন উজাগৰি নিশা তোমাৰি আগমন জোনাকী আকাশত উমলে মন
অনুভৱী তোমাৰি শিহৰণ জোনাকী সন্ধিয়াৰ সেমেকাই মন উজাগৰি নিশা তোমাৰি আগমন জোনাকী আকাশত উমলে মন